ঘিলামৰাৰ হকপুৰা বলাহীত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনখনিত কৈকশী নন্দনৰ লংকালাপ পুষ্পক ৰথ হৰণ ভাওনা প্ৰদৰ্শন। দেওবাৰে হকপুৰা বলাহীৰ জয়চন্দ্ৰ গগৈ ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৪ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱ আৰু ঢকুৱাখানা আঞ্চলিক শাখাৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনখনত দেওবাৰে অন্তিম দিনা ভাওনা প্ৰদৰ্শন কৰে। ভাওনাখনৰ নাম হ'ল কৈকশী নন্দনৰ লংকালাপ পুষ্পক ৰথ হৰণ। ভাওনা চাবলৈ ঘিলামৰাৰ ভিন্ন প্ৰান্তৰ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। ভাওনাখনৰ সকলো চৰিত্ৰই দৰ্শকক বাৰুকৈ আপ্লুত কৰি তোলে।